চাওক, প্ৰথমতে মই মোৰ সমষ্টিৰ ভোটাৰ ৰাইজলৈ আন্তৰিক ধন্যবাদ জনাইছোঁ। দ্বিতীয়তে আমাৰ যিসকল বিপ্লৱ দলৰ নেতাকৰ্মী, আমাৰ দলৰ সহযোগী আৰু অন্যান্য ৰাজনৈতিক দল, বিশেষকৈ অসম গণ পৰিষদ, আমি ঐক্যবদ্ধভাৱে আজি হাজাৰ হাজাৰ ৰাইজ ওলাই আহিছে। আজি মই সকলোকে লগত লৈ মিছন দিবৰ কাৰণে আহিছোঁ। গতিকে মই আজিৰ দিনটোত যথেষ্ট উৎফুল্লিত অনুভৱ কৰিছোঁ যে মদেবাৰী সমষ্টিৰ লগতে আমাৰ ভেৰগাঁও মহকুমাৰ অধীনত থকা 5টা সমষ্টি, তাৰে আমি 4জনে আজি নমিনেশ্যন দিম। এজনে 17 তাৰিখে নমিনেশ্যন দিলে। ভেৰগাঁও মানে জিলাৰ অধীনত থকা 5টা সমষ্টিত বিপ্লৱ দলৰ প্ৰাৰ্থী সকলোৱে আমি এইবাৰ বিপুল ভোটেৰে যোৱা বছৰৰ নিচিনাকৈ এইবাৰো জিকি যাম, ইয়াত কোনো সন্দেহ নাই। আমাৰ যিটো উদ্দেশ্য, আজিৰ দিনটোত বিপ্লৱ দলৰ এটাই উদ্দেশ্য যে অঞ্চলত থকা বিভিন্ন জাতি জনগোষ্ঠীৰ মাজত সমন্বয়ৰ পৰিৱেশ সৃষ্টি কৰি শান্তিৰ বাতাবৰণ ধৰি ৰাখি এই অঞ্চলৰ প্ৰগতিৰ পিনে আমি কেনেকৈ আগুৱাই লৈ যাম। আগ্ৰামা মহিলাৰ নেতৃত্বত 2005 চনৰ পৰা আজি যি উন্নয়নমূলক আঁচনি এই অঞ্চলত আহিছে, যি উন্নয়নৰ ধাৰা, সেই উন্নয়নৰ ধাৰাটোকে আমি মূল মন্ত্ৰ হিচাপে আমি ৰাইজৰ মাজলৈ গৈছোঁ। আৰু ৰাইজৰ বিপুল সঁহাৰি বিপ্লৱ দলৰ লগত আছে। এইবুলি ওদালগুৰি জিলাত থকা 10টা সমষ্টিৰ ভিতৰত যোৱাবাৰ আমি 9টা জিকিছিলোঁ। এইবাৰ 10টাই আমি জিকিম, ইয়াত কোনো সন্দেহ নাই। এটা ৰাইজে পৰিৱৰ্তনৰ ঢৌ এটা ইউ পি পি এলে আনিব খুজিছে, ইয়াৰ ওপৰত আপুনি চাওক, ইউ পি পি এলেহে কথা কৈছে যে পৰিৱৰ্তন ইউ পি পি এলে কৈছে, ৰাইজে কিন্তু কোৱা নাই। ৰাইজসকলে আজি ৰাইজৰ যিটো সঁহাৰি, নিশ্চয় আপুনি এটা সাংবাদিক হিচাপে নিজৰ প্ৰত্যক্ষ কৰিছে যে আজি হাজাৰ হাজাৰ মানুহে মুকলি মন লৈ ওলাই আহিছে। ইয়াত জাতি, ধৰ্ম, ভাষা নিৰ্বিশেষে সকলো জনগোষ্ঠীৰ মানুহ বিপ্লৱ দলৰ লগত ওলাই আহিছে। আৰু যোৱা সময়ছোৱাত এই অঞ্চলৰ ৰাইজৰ কাৰণে আমি যে কাম কৰিছোঁ, আজি আমি গাঁৱৰ ৰাইজৰ মাজত গৈ আমি সেইখিনি কথা ৰাইজক অৱগত কৰি ৰাইজৰ যিটো চেণ্টিমেণ্ট, সেইটো আমি যথেষ্ট সংখ্যক আমাৰ সপক্ষে আমি আনিবলৈ সক্ষম হৈছোঁ। বাকী ইউ পি পি এলে পৰিৱৰ্তনৰ কথা কৈছে, তেওঁলোকৰ মাজতে এই পৰিৱৰ্তন সীমাবদ্ধ থাকিব। প্ৰমোদ বড়োৱে 2005 চনৰ পৰা বিপ্লৱ দলৰ বিৰুদ্ধে নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰি আহিছে। তেওঁলোকে আৰু 10 বছৰ 15 বছৰ এনেকৈ যাব, তেওঁলোক কেতিয়াও চৰকাৰ গঠন কৰিব নোৱাৰে। তেওঁলোকে পৰিৱৰ্তনৰ ভাষা তেওঁলোকৰ মুখতে থাকিব। হাত মিলা বুলি ক'ব নোৱাৰি, কাৰণ যোৱা সময়ছোৱাত তেওঁলোকৰ লগত আমাৰ এলায়েন্স আছিল, আজিও চৰকাৰত আমাৰ এলায়েন্স আছে। তাৰ পিছতো তেওঁলোকে যিহেতু প্ৰাৰ্থী দিছে, আমি তেওঁলোকে প্ৰাৰ্থী ভাল কৰা নাই। তেওঁলোকে প্ৰাৰ্থীসকলে আমাক একত্ৰিত কৰিব নোৱাৰে। আমি তেওঁলোকক শ্বেয়াৰ পেলাই যথেষ্ট সংখ্যক ভোটেৰে মোটামুটি মধুৰিবাৰী সমষ্টিত আজিৰ দিনটো বিপ্লৱ দলৰ স্থিতি 30,000তকৈ অধিক আমি পাম।